তো গাইছ আজি আহিলোঁ পদূলি এটা ৰাপ ঢালাই কৰিবলৈ আৰু আহিছোঁ মোক পঢ়োৱা বাইদেউৰ ঘৰত। আৰু এই ধৰণেই মাটিবোৰ য'ত য'ত ওখৰ চাপৰ হৈ আছিলে সকলোখিনি সুন্দৰকৈ কাটি কুটি সমান কৰি লোৱা হ'ল। তাৰপিছতে মেটেৰিয়েল দিয়া হ'ল আৰু এয়া টাইলছৰ টুকুৰা দেখিছেনে? বাইদেৱে ক'লে টাইলছৰ টুকুৰা লগাই দিব লাগে হেনো ৰাপ ঢাইলৰ ওপৰতে, যিহেতু ফুল ফিনিচিং নকৰে বোলে, গতিকে ময়ো হ'ব বুলি ক'লোঁ। আৰু এয়া ঢালাই আৰম্ভ কৰা হৈ গ'ল। আপোনালোকৰ ফালে গৰম কেনেকুৱা জনাবচোন গাইছ, গৰমৰ মাজতে লাগি আছোঁ আৰু। আৰু এয়া আহি আহি ফুল ফিনিচিঙৰ সময় হৈছে। কাম কৰোঁতে কৰোঁতে সন্ধিয়া লাগিবৰে হ'ল, যিহেতু অকণমান কাম এৰি থৈও যাবৰ নহয়। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে অকণমান হ'লেও কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। পুনৰ এটি ভিডিঅ'ৰ মাজেৰে লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে বাই।